নমস্কাৰ। আজি পবিত্ৰ ভাদ মাহৰ কৃষ্ণ অষ্টমী উপলক্ষে আজি সমগ্ৰ অসমতে কৃষ্ণ জন্মাষ্টমীৰ উদযাপন কৰা হৈছে। এয়া ময়ো আহিলোঁ, আহি লৈ সেৱা সৎকাৰ কৰি চাকি বন্তি জ্বলাই লৈছোঁ। এয়া দেখিছেনে? ভগৱান শ্ৰীকৃষ্ণ জন্মাষ্টমী আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া চাকি বন্তি জ্বলাই হৈছোঁগৈ আৰু লাহেকৈ। তাৰপিছত ক'লে খুৰীহঁতে বোলে চাহ দিব লাগে। তাৰপিছত আমি কেইগৰাকীমান লগ লাগি চাহ দি ল'লোঁ। এয়া একদম ধুনীয়া লাগি গৈছিলে। চাকি বন্তি জ্বলোৱাৰ পিছত একদম পোহৰ হৈ আছিলে, মানে বহুতেই ধুনীয়া লাগিছিলে। এয়া আমি চাহ দিবলৈ মানে চাহ যোগাৰ কৰিছোঁ আৰু ময়ো ভিডিঅ' অকণমান কৰি ৰাখিলোঁ। এইফালে আমাৰ ভাইটি দেই। বহুত ঠাইতে কৃষ্ণ জন্মাষ্টমী দিনত উদযাপন কৰিলে, আমাৰ ইয়াত ৰাতি উদযাপন কৰিছে। কোন কোন ঠাইত ৰাতি উদযাপন কৰিছে জনাব দেই। আমাৰ ঘৰৰ ওচৰতে বাৰু কিছুমান মানে নামঘৰ ওচৰে পাঁজৰে আছে ন, তাত দিনতে উদযাপন কৰিলে, আমাৰ ইয়াত ৰাতি উদযাপন কৰিছিলে। কোন কোন ঠাইত ৰাতি উদযাপন কৰিছিলে জনাব দেই। এইফালে সকলোৱে বহি আছে, নাম লৈ আছিলে। এয়া মই ভাবিছিলোঁ মানে কাৰেণ্টটো গ'লগৈ, কিন্তু কাৰেণ্টটো যোৱা নাছিলে। লাইটবোৰ মানে অফ কৰি দিছিলে। কৃষ্ণৰ মানে সেই সময়ত জন্ম হ'বলৈ হৈছিলে আৰু। এয়া দেখিছেনে? মই ভাবিছিলোঁ আকৌ কাৰেণ্টটো গ'লগৈ বুলি, পিছত গম পাইছোঁ নহয়। এয়া নাম লৈ আজৰি হৈ এয়া প্ৰসাদ বিতৰণত আহিলে। দেখিছেনে বাৰু? পূৰা মানুহ নামঘৰ ভৰি আছে মানে। এয়া তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানেই। বাই বাই।